নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনালোঁ নাৰিকলৰ লাড়ু। ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। মইনো কেনেকৈ বনালোঁ তাকে চাওঁ আহকচোন। প্ৰথমে এয়া নাৰিকলকেইটা মই গুচাই মেলি চাফা কৰি ল'লোঁ। ওপৰৰ অংশ মই গুচাই লৈছোঁ। সকলোৱে নিশ্চয় জানেই ওপৰৰ অংশটো গুচাই ল'ব লাগিব। আৰু নাৰিকলখিনি মই ৰুকি লৈছোঁ দেই, ৰুকনাত ৰুকি লৈছোঁ। বেছিকৈ গুড়ি হৈ গ'লে ইমান ভাল নালাগে লাড়ুবোৰ। আৰু ইয়াৰ বাবে মই 2 কাপ চেনি লৈছোঁ মিডিয়াম চাইজৰ কাপেৰে। যিহেতু নাৰিকলকেইটা মোৰ ইমান ডাঙৰ নাছিল, মিডিয়াম চাইজৰ আছিল, সেয়ে মই 2 কাপ লৈছোঁ 2টা নাৰিকলত। এতিয়া এইখিনি যিমান পাৰে মই একদম ভালদৰে সানি ল'ব লাগিব। এনেকৈ মুঠি মাৰি চাইছোঁ কিমান ধুনীয়াকৈ এয়া হৈ গৈছে। ইয়াতে এতিয়া মই ইলাইচি 3-4টামান এয়া গুড়ি কৰি দি দিছোঁ। ইলাইচিটো গোন্ধৰ বাবে দিছোঁ, সেইটো আপোনালোকে নিদিবও পাৰে, আপোনালোকৰ নিজৰ কথা। এনেকৈ মুঠি মাৰি চাওঁতে দেখিছেনে লাডু আকাৰৰ হৈয়ে গৈছে। এতিয়া মই এইখিনি 10-15 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া ইয়াত দেখিছেনে নাৰিকলখিনি এতিয়া হৈ গৈছে। মই এতিয়া কেৰাহীখন পাতি ইয়াতে ভালদৰে ভাজিব লাগিব। আৰু কেৰাহীখন আপোনালোকে ধুনীয়াকৈ চাফা কৰি ল'ব। এতিয়া ইয়াতে নাৰিকলখিনি দি দিছোঁ। নাৰিকলখিনি দি আপোনালোকে ভালদৰে এইখিনি লৰাই থাকিব লাগিব। যদি লৰোৱা এৰি দিয়ে নহ'লে জ্বলি যাব, নাৰিকলখিনি ৰঙচুৱা হ'ব। এইটো পদ্ধতিৰে কৰিলে আপোনালোকৰ নাৰিকলৰ লাড়ুবিলাক ধুনীয়াকৈ বগা বগা হ'ব। আৰু গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰাখিব প্ৰথমে, পিছত একেবাৰে কমাই ল'ব। এতিয়া এইখিনি মোৰ ভাজি হৈ গ'ল। গেছৰ ফ্লেম মই এয়া অফ কৰি ল'লোঁ। এতিয়া এইফালে এয়া লাডুবোৰ কৰি গৈছোঁ। ধুনীয়াকৈ বগা বগা হৈছে নহয় জানো। এইটো পদ্ধতিৰে আপোনালোকে কৰিব, লাড়ুবিলাক ধুনীয়াকৈ বগা বগা হ'ব। বহুতে কয় ৰঙচুৱা হয়, ভালকৈ নুঠে, কিন্তু লাড়ু বনোৱাৰ এইটো পদ্ধতিত কৰিলে নিশ্চয় উঠিব। আৰু লাড়ুবিলাক আপোনালোকে সদায় বগা বাচনত কৰিবচোন, ধুনীয়াকৈ নাৰিকলবিলাক বগা হয় লাড়ুবিলাক। বহুতেই ধুনীয়াকৈ বনায়, কিন্তু মোৰ বনোৱা লাড়ুবিলাকো মোৰ বগা হয়। মই কেতিয়াও মোৰ ৰঙচুৱা হৈ নাযায়। এইফালে এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। দেখিছেনে? আজি মোৰ ৰেচিপিটো আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব। তেন্তে আকৌ এটা অন্য ভিডিঅ'ত লগ কৰাৰ আশাৰে আজি